আছিল দিয়ক ঐ আহিলা মই আহিলো বাৰু তোমাৰ কিয় ইমান দেৰি হ'ল মই আহি নোপোৱা দেখি তুমি বৰ হৈছা বৰ হোৱাৰ কথা নাই কুমকুম এইটো চিনচিয়াৰিটিৰ কথা মই যদি এলচি মানুহটো সোনকালে আহিব পাৰো তোমালোক কি কাৰণে নোৱাৰা হা সকলোতকে আগত কিন্তু কুমকুম এলচি হৰিশংকৰ দাহে আহে তুমি আহা জানো লুতু এটা মানুহে কিমান চম্ভালি আছো সেইটো ধান্দা নাই বেলেগ কথা কবলৈ আহে ভাল কথা কবলৈ বহুত অশান্তি পাইছো মই ঐ কোন হৰিশংকৰ দান এই কোনো নহয় এনে জ্বলাই আছো তাক সি এনেহে কৈছে অলপ আগতেহে আহিছে তুমিয়ে চোৱাচোন থানা এলচি হৈ পেলাই ইমান দেৰিকে আহিব লাগে নেকি কামৰ লোডটো বেছি হৈছে যে সেইকাৰণে আকৌ তেওঁহে জানে কামৰ লোডটো কিমান বেছি হৈছে বা মুকিলজনী এজনী আৰে বাবা আগৰ কথাটো বেলেগ এতিয়া মই এখন থানাৰ এলচি যিকোনো সময়ত মোলৈ ফোন নকৰিবি দে দে ৰিচা চাও আহিলা আহিলো এনে এইটো ডিউটি অহাৰ টাইম নে বাৰু ক'বাত ওলাই গৈছিলো এজনৰ লগত ক'ত ওলাই গৈছিলা তুমি মই এলচি হৈ থকা অৱস্থাত মোক নোকোৱাকে তুমি ক'ত ওলাই গৈছিলা আৰু কাৰ লগত গৈছিলা হা কোন খাটো মৰকেলেছ তোমাক লৈ যোৱাটো হা মাতি আনা তাক ইমিডিয়েট মই মাতিছো বুলি কোৱা মাতা আহিছো ছাৰ আহিলে মাতিব দিছিলা যে মানে ছাৰ ৰিচাক ডিউটি টাইমত লৈ যোৱা ল'ৰাজনক মাতিব দিছিলা যে হয় এই ছাৰৰ লগতে ডিউটি টাইমত ক'বাত ওলাই গৈছিলো এলচি মহাশয় হা কোৱা এতিয়া কিয় মাতিছিলে ছাৰ মানে মই সপোনতো ভবা নাই আপুনি বুলি ছাৰ একে বেয়া নাপাব দেই ছাৰ মোক ক্ষমা কৰি মই একে ভৰিতে হ'ব 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 কেনে ভৰিত ধৰা কথাটো যাতে ভিতৰত গম নাপায় বাৰু চিন্তা কৰি চাম ঐ এ নাই মোৰো উস্তাদিটো বেছি হৈ গৈছে মই ফচিমগে কোনোবা দিনা এইবিলাক খুলি থোৱাই ভাল ৰাকেশে তোমাক ৰিচিপশ্যনিষ্ট কৰিবলৈ মাতি আনিছে হয় এনেকুৱা তাৰ কি অফিচ আছে ন জানো কিবা এটা অফিচ খুলিব বোলে এনেকুৱা কথা হৈছে কাৰণে মই এলচিটোৱে গম নাপাওঁ কি অফিচ খুলিব ৰশ্মি আহিলা হয় আহিলো আহা আহা ঐ ৰাকেশ কোৱাচোন তুমি কি অফিচ খুলিছা হে তুমি এলচিৰ কাৰণে মোক সেইবোৰ ক'ব লাগিব এইজনৰ কথা গুৰুত্ব নিদিবা এজন ভাৰপ্ৰাপ্ত এলচি খুব ভাল লাগিছে ন কি এই বোৱাৰী মানুহজনীৰ লগত কথা পাতি এজনী বোৱাৰী নহয় এজনী ছোৱালী তুমি সেন্দুৰলৈকে চালাগে এনেচোন ছোৱালী নোচোৱাই তুমি ব্ৰহ্মচাৰীটো গোটেইটো চোৱা মই এলচি হা কথা পাতিবই লাগিব মই এলচি কামটোতো ছোৱালী মানুহৰ সেন্দুৰলৈকে চোৱা ন